নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ আগত এটা অসমীয়া সাধু কথা শুনাম বুলি ভাবিছোঁ, অৰ্থাৎ ক'ম বুলি ভাবিছোঁ। সাধু কথাটোৰ নাম হ'ল বুধিয়ক কাউৰী। গৰমকালি এদিন দুপৰীয়া এজনী কাউৰীয়ে ৰ'দে ৰ'দে উৰি ফুৰোঁতে তাইৰ খুব পিয়াহ লাগিল। তাই পানী বিচাৰি ইফালে সিফালে উৰিবলৈ ধৰিলে, কিন্তু তাই ক'তো অলপো পানী খাবলৈ নাপালে। এইদৰে পানী বিচাৰি উৰি ফুৰোঁতে হঠাতে তাইৰ এটা মাটিৰ কলহৰ ওপৰত চকু পৰিল। কলহটোত পানী পোৱাৰ আশাৰে কাউৰীজনী কলহটোৰ ভিতৰলৈ জুমি চাই দেখিলে যে কলহটোৰ তলিত অলপমানহে পানী আছে। সেই পানী তাইৰ ঠোঁটেৰে ঢুকি নাপায়গৈ। পিয়াহত খুব আতুৰ হৈ কাউৰীজনীয়ে ইফালে সিফালে চাওঁতে ওচৰতে থকা এটা শিলগুটিৰ দমৰ ওপৰত তাইৰ মনত এটা বুদ্ধি খেলালে। তাই ঠোঁটেৰে এটা এটাকৈ শিলগুটি আনি কলহটোৰ ভিতৰত পেলোৱাৰ ফলত লাহে লাহে কলহৰ তলিৰ পানী ওপৰলৈ উঠি আহিবলৈ ধৰিলে। এটা সময়ত তাই ঠোঁটেৰে পানী ঢুকি পোৱা হ'ল আৰু তেতিয়া তাই হেঁপাহ পলুৱাই পানী খালে। পিয়াহ গুচিলত তাই আনন্দ মনেৰে উৰি গুচি গ'ল। বন্ধুসকল, এই সাধু কথাটোৰ পৰা আমি ইয়াকেই জানিব পাৰোঁ যে, অৰ্থাৎ এইটোৱে নীতি কথা শিকায় যে বুধিয়কৰ মৰণ নাই।